হেল্ল' এভৰিৱান সেইফালে দেখিছেনে আমাৰ দেহাক সজাই আছোঁ মানে তাৰ ঠেহে ভাঙিব পৰা নাই ইটো পিনো কৰি আছে বায়েকহঁতে চাদৰ মেখেলা পিন্ধি আছে আহিছে কাৰণে সি মানে চুৰিয়া পিন্ধি যায় সেইটো কাৰণে মই তাক চেলেং এখনকে মেৰিয়াই দিওঁ বুলি ভাবিলোঁ আৰু আমাৰ দেহা হৈ মানে সৰস্বতী পূজা যিহেতু দেহা হয় অকণমান পায়স দিছিলোঁ ল'ৰা ছোৱালী কেইটামানক মাতি ভিডিঅ' কৰিবলৈ নহ'লেই বাৰু তাৰপাছত লৰালৰিকৈ ওলালোঁ সৰস্বতী পূজালৈ মানে ৰুটি চুটি বনাবগৈ লাগিব যিহেতু বেলনা লৈ লৈছোঁ আৰু এইফালে দেখিছেনে ধুনীয়াকৈ সজাই লৈছে একদম আৰু বন্তি জ্বলাই থৈ দিছে আৰু এইফালে সকলো লাগি আছে চাওকচোন একদম আটা মঠত ব্যস্ত এইফালে কিছুমানে নাৰিকল ৰুকাত ব্যস্ত আৰু আমাৰ দেহাহঁতক ইমান ধুনীয়াকৈ তাত বহুৱাই থৈ দিছে আৰু ধুনীয়াকৈ সাজি কাচি আহিছে সৰু ল'ৰা ছোৱালীবিলাকে দেখিছেনে আৰু ইহঁতে এতিয়াই বুজি পালে কেনেকৈ সাজি কাচি যাব লাগে সৰস্বতী পূজা দিনাখন আৰু ধুনীয়াকৈ সিহঁত বহি আছে তাৰপাছত এইফালে আমাৰ দেহাহঁতে নাচি আছে তাৰপাছত এইফালে চব্জি হৈ আছে এইফালে তেল গৰম কৰি আছোঁ ৰুটি বনাবলৈ আৰু এইফালে মানে ৰুটি বেলি আছে আমাৰ চুঙাটো বেলি আছে সকলো একদম বেলি আছে তাৰপাছত আমি দুইজনীয়ে মানে বনাবলৈ বুলি এইখনত ৰখি আছোঁ ইমান ধোঁৱা তাৰপাছত এইফালে বৌয়ে ভিডিঅ' কৰি দিলে আমি বনাই মেলি আজৰি হ'লোঁ খোৱা ভিডিঅ' দেখাবলৈ নহ'লে আজিলৈ বাই।